নমস্কাৰ এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেল এবি মিক্সাৰলৈ স্বাগতম। আশা কৰিছোঁ আপোনালোক ঘৰতে আছে, সুস্থ আছে। আহকচোন আজি আমি এটা সিম্পল পাৰ্টি ৱেৰ মেকআপ কৰিম। মোৰ ওচৰত সকলোবোৰ সুবিধা তথাপিও চেষ্টা কৰিম। আহকচোন মোৰ ভিডিঅ'টোলৈ নিজকে ভালদৰে সজাবলৈ চেষ্টা কৰিব। অলপ প্ৰথমতে মুখখন চাফা পানীৰে ধুই লৈ ভালদৰে শুকাবলৈ দি চুলিখিনি এনেদৰে ওলাই আহিব নোৱাৰাকৈ বান্ধি ল'লোঁ। তাৰ পাছত মোৰ যিটো ক্ৰীম মই ইউজ কৰোঁ ডেইলি তাৰ অকণমান সানিম। মানে মোৰ চুলিবোৰ এনেদৰে কাটি থোৱা আছিলে, বৰ অসুবিধা পাইছোঁ দেই। কিয়নো কাটিছিলোঁ এতিয়া মানে গম পাইছোঁ। আৰু প্ৰথমতে মই এইটো ফাউণ্ডেশ্যন এপ্লাই কৰিম। লিকুইড হয়। আপোনাৰ স্কিনৰ লগত মিলি যাব। তাৰ পাছত বিবি ক্ৰীম ইউজ কৰিম। এতিয়া অলপমান পাউডাৰ এপ্লাই কৰিম। আমি আইব্ৰোডাল বনাম। মোবাইলত চাই বনাবলৈ যথেষ্ট কষ্টকৰ। মই মোবাইলত চাই বনাই আছোঁ, মোবাইলত সন্মুখত বনাই আছোঁ। কেনি ক'ত কি আঁকিছোঁ একো ধৰিম। এনেদৰে দুডাল আইবোৰ ভালদৰে আঁকি ল'লোঁ। যথেষ্ট কষ্ট হৈছে, মানে মোবাইলত চাই আঁকিবলৈ, এনেদৰে আঁকিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও চাই থাকিব। ভূতৰ নিচিনা দেখিলে হয় আৰু। মোৰ শাড়ীখন ক'লা হয়, সেইবাবে কাষত ক'লা দিছোঁ। এতিয়া আইলাইনাৰ লগাম। সঁচা কথা কৈছোঁ, মই একো দেখা নাই। মই চকুটো মাৰ গ'ল, চকু পুৰিছে। এতিয়া শুকাবলৈ দিম। আইলাইনাৰ লগাই হৈ গৈছে, ভাল নহৈছে, তথাপিও শুকাবলৈ দিম। আৰু বৰ কষ্ট পাইছোঁ মোবাইলত চাই মানে বনাবলৈ, নিজৰ মেকআপ কৰিবলৈ। অলপ ৰেডি হৈছোঁ। ভালকৈ মেকআপ কৰিব নাজানো, শিকা নহয় আচলতে, আৰু বস্তুটো নাই। এতিয়া শাড়ী পিন্ধিম, তাৰপাছত চুলি বনাম। আহকচোন এতিয়া শাড়ীখন পিন্ধোগৈ।
কেনেকুৱা বা লাগে মানুহে বোলে ৰাস্তাত গৈ আছোঁ চিনিয়ে পোৱা নাই বোলে এনেকুৱা হ'লেতো দুখ লাগিব ন এই হাতলৈকে কোচ খাবলৈ এইটো টান হৈছে মানে কামৰ বান্দাল মাৰি দিম মই শাৰী আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ আপোনালোকক দেখুৱাম কেনেকুৱা লাগে আপোনালোকে দেখি পাইছে আহকচোন এতিয়া চুলিখিনি বান্ধিমগৈ এনেদৰে গজৰা পাত লগাই দিলোঁ এতিয়া ফুট ল'ম আৰু আপোনালোকক ফাইনেল লুক দেখাম এইযোৰ ইয়েৰিংছ পিন্ধিম এফালেও এইযোৰ ইয়েৰিংছ পিন্ধিম বহুত বেছি গৰম বহুত বেছি ইয়াত ঘামিছোঁ আপোনালোকে দেখিছে বহুত বেছি ঘাম আৰু বহুত দিন এনেকুৱা হেভি পিন্ধা নাই ইয়েৰিংছ কাণ বিষাই গৈছে একেবাৰে এয়া ফাইনেল আহকচোন দুকপিমান ফটোৱে মাৰোঁগৈ খাবৰ লাগি গ'ল এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এনেকুৱা ভিডিঅ'সমূহ আগতীয়াকৈ আপুনি পাবলৈ ধন্যবাদ ৰ'ব কমেণ্ট কৰিবলৈ নাপাহৰিব তেতিয়াহে মোৰ উৎসাহ বাঢ়িব